এইবোৰ কি হৈছে তাক তেনেকে কিয় নিছে আরে কি হৈছে কোনেও নকয় কিয় স্যার ভালো তুমি এতিয়া যোৱা মই পাছত কথা পাতিম হ'ব স্যার অৰ্ণৱৰ কি হৈছে ধৰণী কিন্তু কোম্পানীলেহে গৈছে একো নাজানো দেউতা এওঁচোন অফিচৰ পৰা একেবাৰে খঙত আহি দাদাক টানি আজুৰি লৈ গৈছে এতিয়া নাজানো বুলি কিয় কৈছা এই সকলোবোৰতো তোমাৰ কাৰণে হৈছে আৰে তুমি কি কৈছা মই কি কৰিলো গো ৰবা হুলস্থুল নকৰিবা আগতে কোৱা কি হৈছে কোৱা অনু মোক কিয় সুধিছে দেউতা আপোনাৰ সৰু বুৱাৰী আৰু ডাঙৰ বুৱাৰীক সুধিব কাৰণ এওঁলোক দুইগৰাকীয়ে মিলি মোক কালি বহুত অপমান কৰিছে আৰু ইয়াত তাৰে প্ৰতিফল মংখী মই একো নাজানো দেউতা আপুনি ডাঙৰ বৌক আহিবলৈ দিয়ক তেওঁৰ পৰাই কালিৰ ঘটনাৰ কথা আপুনি সবিশেষ জানিব পাৰিব আৰু কি জানিবলৈ বাকী আছে অনু শান্ত হোৱা নহয় দেউতা আপুনি এইবোৰ একো নাজানে এওঁলোক দুইগৰাকীয়ে মিলি মোক বহুত অশান্তি কৰিছে মই তোমাক শান্ত হ'বলৈ কৈছো অনু এতিয়া সকলো ভিতৰলৈ যোৱা বৰ্ণালী অহাৰ পিছত কালি কি হৈছিল মই সকলোৰে পৰা জানিলো এতিয়া যোৱা ধৰণী দেউতা কি ঘটি গ'ল মই একোকে নাজানো দেউতা কাৰো মুখত শুনাও নাই মাত্ৰ কি মাত্ৰ নবৈ কৈছিল কি কৈছিল নবৈ কৈছিল ডাঙৰ বুৱাৰীয়ে বোলে সৰু বুৱাৰীক বেয়া কৰি পেলাইছে তাইৰো পাখি কাটিব লাগিব তাইৰো পাখি দেউতা তাইৰো পাখি কাটিব লাগিব তাৰমানে নবৈৰে আগতেও কাৰোবাৰ পাখি কাটি পাইছে বহুদিন বৰ্ণালীৰ লগত কথা পতাৰ সুযোগ আৰু সুবিধা পোৱা নাই বৰ্ণালীৰ লগত কথাটো পাতিব লাগিব এতিয়া মোৰ ঘৰখনত একমাত্ৰ ভৰসা বৰ্ণালীয়ে মোক কেতিয়াও মিছা কথা নকয় ঠিক সমুদ্ৰৰ যেন দ্বিতীয় বুজিছ ধৰণী সমুদ্ৰই মোক কেতিয়াও ফাঁকি দি পোৱা নাছিল মিছা ক'লে পাপে চুব দেউতা আপোনাৰ ল'ৰা এটাইও আপোনাক ফাঁকি নিদিয়ে সেইটো অৱশ্যে হয় কিন্তু অৰ্ণৱে অসীমক লৈ কলৈ গ'ল অৱশ্যে অৰ্ণৱে যে অসীমৰ একো অনিষ্ট নকৰে সেইটো মোৰ বিশ্বাস আছে হয়তো সি ককায়েকৰ লগত মনৰ কথাবোৰ পাতিব তাৰ মনৰ মাজত ধুপ খাই থকা খং ক্ষোভবোৰ উজাৰিব যিবোৰ কথা সি এখন ঘৰত পাতিব নোৱাৰি মনৰ মাজতে থুপ খুৱাই লৈ আছিল দেউতা যেনেকৈ নহওক মাজুবোৰ পাই কথাবোৰ বুজিলে ঘৰখন ৰক্ষা পৰিব কি হা কি তই মই কি মানে তই কি কৈছ ভাইটি তই মানুহ নে জন্তু নে সৰীসৃপ নে কি তই দেখা নাই নেকি মই কি দেখিছো তোক মানুহ বুলি ক'বলৈ মোৰ লাজ লাগে মানুহ হলে নিজৰ আত্মসন্মান থাকে নিজস্বতা বোধ থাকে মান অভিমান খং ৰাগ থাকে তোৰ ইয়াত কোনটো গুণ আছে হা
ক'ব পাৰিবিনে তই ঘৰৰ ভিতৰত তোৰ সন্মান নাই ঘৰৰ বাহিৰত তোৰ সন্মান নাই আনকি তোক তোৰ ঘৈণীয়েৰো মানুহ বুলি গণ্য নকৰে তেনেহ'লে মই কি কৰিম হুলস্থুল কৰিম নে কাজিয়া কৰিম প্ৰয়োজন হ'লে কৰিব লাগিব কাৰণ তই পুৰুষ একেজন দেউতাৰ পৰাই আমি জন্ম লৈছো একেজনী মাতৃৰ গৰ্ভৰে আমি সন্তান গতিকে তোক যেতিয়া কোনোবাই ইটিকিং কৰে তোৰ ঘৈণীয়েৰে যেতিয়া কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰে তেতিয়া মোৰ ইয়াত লাগে ইয়াত তেনেহ'লে মই কি কৰিব লাগে তয়ে ক আগতে এজন মানুহ হ এজন পুৰুষ হিচাপে নিজৰ স্থিতি সবল কৰ দাদা নোহোৱা ঘৰখনত দেউতাৰ পিছতে তোৰ অধিকাৰ সাব্যস্ত কৰ যাতে দেউতাই বুকু পিন্ধাই ক'ব পাৰে চা মোৰ এটা সন্তানো নিষ্কৰ্মা নহয় অকমন্য নহয় যাতে মই ক'ব পাৰো মই যি শিকিছো দুটা ককাইৰ পৰাই শিকিছো কিন্তু ডাঙৰ ডাক বাদ দি তোৰ পৰা মই কি শিকিছো হা কি ইয়াৰ পিছতো যদি ঘৰৰ ভিতৰতে হওক বা ঘৰৰ বাহিৰতে হওক কোনোবাই তোক অৱজ্ঞা কৰে অৱমাননা কৰে তেনেহ'লে কাণৰ তলত এটা কাণতলীয়া চৰ ফুৰাই দিবি সেয়া লাগিলে ময়ে হওঁ নাইবা তোৰ ঘৈণীয়েৰে হওক যদি তাকে কৰিব পাৰ তোক ককায়েৰ হিচাপে ভৰিত ধৰি থাকিম আৰু যদি নোৱাৰ তোক মই ককাই হিচাপে ক'বলৈ ঘিণ লাগিব মোৰ ঘিণ গুড ভেৰি গুড তাৰমানে আমাৰ কোম্পানীৰ টাৰ্ণঅভাৰ বৰুৱা এণ্ড বৰুৱা কোম্পানীৰ টাৰ্ণঅভাৰতকৈ বহুত বেছি ভাল লাগিল আজিহে মোৰ মনটোৱে শান্তি পাইছে কিয় ছাৰ কিবা বিশেষ কাৰণ তুমি সেইবোৰ নুবুজিবা বৰ্মন ৰুদ্ৰ প্ৰতাপ বৰুৱাই মোক কৰা অপমানৰ প্ৰতিশোধ ল'ব লগা আছে এনে লাগিছে আজি যেন ৰুদ্ৰ প্ৰতাপ বৰুৱাৰ গালত প্ৰথমটো স্বৰ ফুটাইছো এনেকুৱা আৰু কিমানটা স্বৰ পৰিব তাৰ কোনো হিচাপ নাথাকিব ছাৰ ৰুদ্ৰ বৰুৱা অকল কোম্পানী ক্ষেত্ৰতে নহয় শুনামতে তেখেতৰ পৰিয়ালৰ সদস্যৰ মাজতো বহুত খেলি মেলি তাৰমানে ৰুদ্ৰ প্ৰতাপ বৰুৱাৰ অহংকাৰৰ বেলুনটো
পাম যাওঁ যাওঁ অৱস্থা ইফালে ঘৰতে ইমান ডাঙৰ কোম্পানী এটা থকাৰ স্বত্তেও সমুদ্ৰ বৰুৱাৰ আকৌ বিধৱা পত্নীয়ে কাম কৰিছে অনুৰাগ কাশ্যপৰ কোম্পানীত হা ইমান এটা ভাল খবৰ তুমি মোক দিয়া নাছিলা কিয় মই বুজা নাই ছাৰ নুবুজিবা তুমিয়ে নহয় এইবোৰ কথা মোৰ বাদে কোনেও বুজি নাপায় বুকুত যিকুৰাত জুই লৈ ফুৰিছোঁ তাৰ অনুমান কোনেও নাপায় বাৰু মই এতিয়া গৈ থাকোঁ নেকি যোৱা মোৰো কাম এটা আছে বৰ্মন ছাৰ চাবা এইবাৰ আমাৰ কোম্পানীৰ টাৰ্ণঅভাৰ অনুৰাগ কাশ্যপতকৈ ওপৰত যায় তাৰমানে অনুৰাগ কাশ্যপৰ লগতো আমাৰ কিবা নাই কোনো শত্ৰুতা নাই কিন্তু নাম্বাৰ 1 হ'ব লাগিব মই কাৰণ আজি আমাৰ টাৰ্ণঅভাৰ বৰুৱা কোম্পানীতকৈ বেছি হ'লেও নাম্বাৰ 1 কিন্তু অনুৰাগ কাশ্যপে হৈ আছে গতিকে নেক্সট টাইম অনুৰাগ কাশ্যপৰ আসনখন মোতকৈ তলত থাকিব লাগিব হ'ব ছাৰ ইয়াত পজিশ্যনৰ কথা নাহে তেতিয়া যাৰ যিটো কোৱালিটি সেইমতেহে পজিশ্যন ঠিক হ'ব সৰি ছাৰ মই সেই পজিশ্যনৰ কথা কোৱা নাই ছাৰ দেন হোৱাট মই ক'ব খুজিছোঁ আমাৰ এডমিনিষ্ট্ৰেশ্যন খালী হৈ থকা পষ্টটোৰ কথা হোৱাট এবাউট ইট ছাৰ বৰ্তমান আমাৰ এপইণ্টেড নিউ কামাৰখিনিৰ মাজতো সেই টেলেণ্ট নাই ছাৰ সেইকাৰণেতো মই তোমাক কনচালটেঞ্চিৰ সহায় ল'বলৈ কৈছিলোঁ এটা কাম কৰা আটাইকেইটাক এটা এটা প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিবলৈ কোৱা যাৰ প্ৰজেক্ট ভাল হয় তেওঁকে আমি এপইণ্টমেণ্ট দিম সেইমতে কৰা হৈছে ছাৰ গুড কিন্তু ছাৰ তাৰে দুগৰাকীয়ে প্ৰজেক্ট ছাবমিট কৰিলে এগৰাকীৰ প্ৰজেক্টটো হাই কোৱালিটি হৈছে ছাৰ প্ৰজেক্টটো তোমাৰ লগত আছে মোৰ লগতে আছে ছাৰ তেখেতক মাতি দিয়া মই এবাৰ পাৰ্চনেলি লগ পাব বিচাৰিছোঁ অ'কে ছাৰ কি নাম কেণ্ডিডেটৰ ছাৰ বৰ্ণালী বৰুৱা কাম এগেইন বৰ্ণালী বৰুৱা ছাৰ এনি প্ৰব্লেম ন আৰে পূজা তুমি ইয়ালৈ কেনেকৈ আহিলা বুজিলো কিন্তু তুমি আহিলা কাৰ লগত দেউতাৰ লগত দেউতাও ইয়ালৈ আহিছে নেকি আহিছে আহা না মোৰ লগত খেলিবা মই এতিয়া খেলিব নোৱাৰিম নহয় পূজা মোৰ বহুত কাম আছে একো নহয় কাম পাছত কৰিবা বলা না মোৰ লগত খেলিবা প্লিজ বলা না প্লিজ 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 পূজা বাইদেউ আপোনাক ছাৰে মাতিছে ছাৰে মানে চেতিয়া ছাৰ নহয় মেইন ছাৰে মাতিছে আহক কেবিনলৈকে আহক চেতিয়া ছাৰো আছে তাত বাইদেউ আহক হ'ব মই গৈ আছো Twinkle, twinkle, little star, how I wonder what মেইন বছ মানে অনুৰাগ কাশ্যপ আজি পৰ্যন্ত তেওঁ মুখখনেই দেখা নাই কিয় বা মাতিছে তাতে চেতিয়া ছাৰো লগত আছে কিবা গণ্ডগোল হোৱা নাইতো the sky. Dunia auntie. বৰ্ণালী বৰুৱা সমুদ্ৰ বৰুৱাৰ ৱাইফ হয় ছাৰ আপোনাৰ দৰে ময়ো প্ৰথমত আচৰিত হৈছিলোঁ কিন্তু ট্ৰেইনিং পিৰিয়ডত তেখেতৰ কামৰ প্ৰতি থকা ধাউতি প্ৰবল ইচ্ছা শক্তি দেখি ময়ো বুজিছিলোঁ তেখেতে যেন নিজৰ সক্ষমতাৰ বিষয়ে কিবা এটা প্ৰুফ দিব বিচাৰিছে আচৰিত ফেমাছ ইণ্ডাষ্ট্ৰিয়েলিষ্ট বৰুৱা এণ্ড বৰুৱা এছ'চিয়েটছৰ MD সমুদ্ৰ বৰুৱাৰ ৱাইফ বৰ্ণালী বৰুৱা ইচ্ছা কৰা হ'লেতো তেওঁ নিজৰ কোম্পানীৰ MD হৈ থাকিব পাৰিলেহেঁতেন হয় ছাৰ মে আই কাম ইন ছাৰ য়েছ প্লিজ কাম ইন